papi chulo. Are you ready? Tú quieres, te gusta el, te traigo el. ৰাইজসকল ই হেনো হৈছে অসমৰ MC ষ্টাণ্ডত বালৰ এক্সটেনশ্যন খেলা যিটো তই জাঙা পেন ব্যৱহাৰ কৰিছ ন এইটো জাঙা পেন আমাৰ ঘৰত লেট্ৰিনো চাফা নকৰে বহুত এনেকুৱা পেন আচলতে পৰি আছে পিন্ধিবলৈ লাগে যদি লৈ যাবি মানে বন্ধুসকল ই হৈছে মাক বাপেকৰ ভুলক্ৰমে জন্ম হোৱা এটা সন্তান আচলতে যাৰ মূৰত মাল বোলা বস্তুটোৱে নাই আৰু সি আচলতে ইনষ্টাগ্ৰামত ভাইৰেল হ'বৰ কাৰণে সেনেকুৱা কিছুমান আচলতে মক্কেলামি কৰি থাকে ইয়াৰ মুখত কোনোবা মুতি দেও তো গাইস মোক টেঙানি ভাই রোজ কৈছে ভিডিওটো চাও আবে কেলা হিয়ে রোজ কৰিব পায় নেকি টেঙানি ভাই আইডিটো তোৰ কাৰণে বনাইছো চাই ল হি ৰ'জ কৰিব পায় নেকি মই ৰ'জো কৰিব পাওঁ গানো গাব পাওঁ মই ৰেপো কৰিব পাওঁ মোৰ কথা তই এইবোৰ ভিডিও বনাব মই বনাব কেলা আসামিজ এমসি ষ্টেণ্ড হৈ সব কৰিব পাওঁ বে গাইস মই এইটো মোৰ ইউটিউবৰ চেনেল আসামিজ এমসি ষ্টেণ্ড টেঙানি দিবা নিচিনা পাগলক ফালি যাওঁ সবে মিলি সাবস্ক্রাইব করো সকলে দিয়া চ্যানেলটো সাবস্ক্রাইব করো আরে বিদুর ভাই তো কোনবা যদি রোজ করে তেতিয়াহলে তোর পোকৰ গতি সব পৰি যায় কিন্তু তই যে ইনষ্টাগ্ৰামত মক্কেলামিবোৰ কৰি থাক সেইবোৰ দেখি কি মানুহৰ খং নুঠে নেকি তোৰ চালা এই গাখীৰ খোৱা দাঁতকেইটাকে সৰা নাই তাৰ কি চাবা ফটা লেকচাৰ আরে ভাই তই জাঙা পেন পিন্ধি হাতেৰে মালটো ঢাকি নথলেও হ'ব কাৰণ তোৰ লেংটা হৈ যদি থাক নহয় মানুহে তোৰ একো নেদেখে কাৰণ তোৰ সেই মালটোৱেই নাই লেপ তলত টিপি 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 ধুৰ তেৰ বুচগান হ'ল নেকি মোৰ গান আহি আছে বে আসামিজ সিস্টেম আবে ভাই আমাৰ আসামিজ সিস্টেমৰ গান আহি আছে বে শুনিবি বে এইখিনি কলো বে বলা যাব লাগে মানে বন্ধুসকল তাৰ মাৰ কথা শুনিলে এনেকুৱাই লাগে যে সি আচলতে সৰুৰ পৰা সেইটো পৰিৱেশতে জন্ম হোৱা য'ত নেকি পৰ্ণ ভিডিঅ'ৰ আখৰা চলি থাকে अरे कहना क्या चाहते हो আবে আমি দুটা হেণ্ডাম হ'ব নোৱাৰো বে যিখিনি আছো ন সেইখিনি কাফি বে এইখিনি কলো বে আমাৰ মানে ছোৱালী পাগল হৈ থাকে नी मैं डाकू एक नंबर दा हां जेडी चीज पे अखे ओ खोल মানে কি এইবোৰ বাৰে বাৰে বে 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 কৈ আছো তই ঠিকেলা পপুলা ছাগলী নেকি যা তেতিয়াহ'লে ছাগলী ওচৰলৈ কাৰ মুঠো ক'বলৈ ইয়াত চিঞৰি আছো আৰে ভাই ছোৱালী পাগল হোৱাটো দূৰৰে কথা ছাগলী ওচৰলৈ গ'লেও তহঁতৰ বাকী থকা গুটি দুটা ভাঙি পেলাব সেকেন্ড হ্যান্ড গাড়ী ডিসকাউন্ট দিয়া আৰি ৰিলস বনা নাই কেতিয়া বিশ্বাস কৰিব নোৱাৰি एक जीप खड़ी मेरी थाने दे विच बदले दे मैं दो लेना नी मैं डाकू মানে বন্ধুসকল ই এবাৰ ৰিলছ বনোৱা এজনী ছোৱালী আনিছিল কিন্তু তাৰ উৎপাতত থাকিব নোৱাৰি ছোৱালীজনীয়ে তাৰ মেইন মালটোকে আচলতে কামুৰি ছিঙি লৈ গ'ল এতিয়া বেটাই তাকে নকৈ ক'ব কি আৰে ভাই তোৰ ভাগ্য ভাল যে তোৰ মেইন মালটো কামুৰি লৈ গ'ল কিন্তু তোৰ গুটি দুটা বাচি গ'ল এটা সোঁফালৰ আৰু এটা বাওঁফালৰ